বন্ধুসকল, আপোনালোকে কেতিয়াবা ভাবিছেনে যে মকৰ সংক্ৰান্তি অৰ্থাৎ মাঘৰ বিহু কিয় পালন কৰে? হয়তো আমি এই বিষয়ে কেতিয়াও ভবা নাই। কিন্তু আমি হিন্দু ধৰ্মৰ নীতি-নিয়মৰ বিষয়ে জনাটো বহুতো প্ৰয়োজন। বন্ধুসকল, আমি আজিৰ এই ভিডিঅ'ত গম পাম কিয় মাঘৰ বিহু অৰ্থাৎ মকৰ সংক্ৰান্তি পালন কৰা হয়। বন্ধুসকল, ভিডিঅ'টো শেষলৈকে চাই থাকিব। যদি আপুনি মোৰ চেনেলটোত নতুন হয় তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি মকৰ সংক্ৰান্তি ভাৰতৰ বেলেগ বেলেগ ৰাজ্যত ধুমধামেৰে পালন কৰে। আমাৰ অসমতো ইয়াক মাঘৰ বিহু হিচাপে পালন কৰে। কোৱা হয় যে এই দিনাখন সূৰ্য দেৱতা শনি দেৱতাৰ ৰাশি মকৰ ৰাশিত প্ৰৱেশ কৰে। সেইকাৰণে এই উৎসৱৰ দিনা সূৰ্য দেৱতাক প্ৰধানকৈ পূজা কৰা হয়। মকৰ সংক্ৰান্তি পালন কৰাত বেলেগ বেলেগ ধৰণৰ কাহিনী শুনিবলৈ পোৱা যায়। কোৱা হয় যে ইয়াৰ কাহিনী মা গংগা, ৰজা ভগীৰথ আৰু সাগৰৰ পুত্ৰৰ লগত জড়িত। কোৱা হয় যে এদিনাখন কপিল মুনিৰ ওপৰত দেৱৰাজ ইন্দ্ৰৰ ঘোঁৰা চুৰি কৰাৰ মিছা অভিযোগ লাগিছিল। তেতিয়া ক্ৰোধিত হৈ কপিল মুনি ৰজা সাগৰৰ লগতে তেওঁৰ ৬০,০০০ পুত্ৰক শাপ দিছিল। ইয়াৰ পিছত তেওঁলোক জ্বলি ভস্ম হৈ গ'ল। যাত কপিল মুনিয়ে তেওঁক এটা উপায় দিছিল যে তেওঁ মা গংগা যিকোনো প্ৰকাৰে পৃথিৱীলৈ আনিব লাগে। ইয়াৰ পিছত ৰজা সাগৰৰ পুত্ৰ অংশুমান আৰু ৰজা ভগীৰথে বহুতো তপস্যা কৰিছিল আৰু তেওঁলোকৰ তপস্যাত প্ৰসন্ন হৈ মা গংগা পৃথিৱীলৈ আহিল। মানি অহা হৈছে যে যিদিনা ৰজা সাগৰৰ ৬০,০০০ পুত্ৰ লাভ কৰিছিল সেইদিনাই মকৰ সংক্ৰান্তি পালন কৰা হয়। সংক্ৰান্তিৰ দিনা গংগা নদীত কিয় স্নান কৰা হয়? মকৰ সংক্ৰান্তিৰ দিনা গংগা নদীত স্নান কৰিলে বহুত ভাল হয়। ইয়াৰ পিছতো এটা পৌৰাণিক কাহিনী জড়িত হৈ আছে। কোৱা হয় মকৰ সংক্ৰান্তিৰ দিনা নদীত স্নান কৰিলে বহুতো শুভ হয়। এয়া আছিল মকৰ সংক্ৰান্তি পালন কৰাৰ ইতিহাস। ভিডিঅ'টো চাই যদি ভাল পালে তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক, শ্বেয়াৰ, কমেণ্ট কৰিবলৈ নাপাহৰিব। ধন্যবাদ।